পকা আম এইকেইটা দেখিছে, একদম শুদ্ধ পকা আম আনিছোঁ। এতিয়া খাই লওঁ ইয়াতে, গামলাখন ইয়াতে লৈ লওঁ ওচৰতে। এটা এটাকৈ খাওঁ। কি ধুনীয়া ধুনীয়া মিঠা, গুড়ৰ দৰে মিঠা পকা আম। খাবলৈ দেখিছে, লাল একদম ধুনীয়াটো। হা হা হা। একদম গুটিটোকে খাই দিন লাগিছে। ইমান ধুনীয়া মিঠা, বিলাতী আম আকৌ দেই, বিলাতী আম হয় পকা। আমাৰ ইয়াত আম পাবলৈ নাই, কিনি অনা আম হয়। চেপন বুলি কয় যে, চেপনৰ পৰা আনিছিলোঁ। কালি গৈছিলোঁ গধূলি চেপনৰ ফালে, তাৰপৰা লৈ আহিলোঁ বিলাতী আম, একদম মস্তি মস্তি, গুড়ৰ দৰে মিঠা। টাউনত আম বহুত দাম, 120 টকা কেজি, 4টা 5টা উঠিছে। $120 কেজি। আজিকালি দুনিয়াখনতে দাম হ'ল আৰু চলিবলৈ বহুত দিগদাৰ। চাকৰি নহ'লে কথাই নাই, আজিকালি চাকৰি লাগিবই চলি থাকিব হ'লে। আমি যেনে তেনে ফেচবুক চলাই ইনকাম কৰি খাই আছোঁ আৰু। পকা আম, সেন্দুৰৰ দৰে ৰং, গুড়ৰ দৰে মিঠা। Oh my God. গুটিটোকে গুচি গৈছিলোঁ কৃষ্ণ।